এজন মতা মানুহৰ ওপৰত বহুতখন দায়িত্ব থাকে। এখন ঘৰ চলোৱা দায়িত্ব থাকে, ল'ৰা ছোৱালীৰ দায়িত্ব থাকে, নিজৰ মানুহজনীৰ দায়িত্ব থাকে, মাক বাপেকৰ দায়িত্ব থাকে, বেমাৰ আজাৰৰ পৰা ধৰি দৰৱ খোৱালৈকে মানে সকলো মানে সেই পুত্ৰৰ ওপৰতে মানে নিৰ্ভৰ, মানে এজন মতা মানুহৰ ওপৰতে নিৰ্ভৰ। যেতিয়া মানে মাক বাপেক যেতিয়া বৃদ্ধ হৈ যায়, তেতিয়া মানে কাম কৰিব নোৱাৰা হয়, তেতিয়াতো সেই পুত্ৰইতো কৰিব লাগিব, নিজৰ ল'ৰাটোৱে কৰিব লাগিব। যাৰ ঘৰত ল'ৰা নাই তেখেতসকলে ছোৱালীয়ে কৰিব লাগিব। সকলো মানে ডাঙৰ যি তাৰ ওপৰতে মানে সমস্তখিনি ঘৰৰ দায়িত্ব হয়। খোৱা বজাৰৰ পৰা ধৰি ল'ৰা ছোৱালী পঢ়া শুনাৰ পৰা ধৰি সকলোখিনি মানে চব সেই মানুহজনৰ ওপৰতে নিৰ্ভৰ। কিন্তু মানুহজনে সদায় নিজৰ পৰিয়ালটোৰ কাৰণে ত্যাগ কৰে। নিজৰ কাৰণে এটা ভাল জেকেট ল'ব নোৱাৰে, ভাল চুৱেটাৰ এটা কিনিব নোৱাৰে, ভাল কাপোৰ এযোৰ নাই মানে মানুহজনৰ। সকলো পইচা যিমানকেইটকা মানে পায় সকলোবোৰ ঘৰত আনি দিয়ে। ঘৰৰ গোটেইখিনি সমস্ত দায়িত্ব তেওঁৰ ওপৰতে। তেওঁ মানে নিজক পাহৰিয়ে গ'ল, মানে নিজে মানে কি ল'ব লাগে কি ল'ব নালাগে তেনেকুৱা নিচিনা হৈ যায় এজন পুৰুষৰ ওপৰত। মানে চাওকচোন, ভাবি চাওক তেতিয়াহ'লে এজন মানুহৰ ওপৰত কিমান নিৰ্ভয় থাকে। কিন্তু সেই মানুহজনে কোনোদিন দুখ নকৰে মোৰ ওচৰত যে এইটো বস্তুটো নাই বুলি। ঘৰৰ যদি সকলো মানুহ যদি একতা হৈ থাকে, মিলি জুলি যদি হাঁহি ধেমালি কৰি থাকে, সেই মানুহজন তাতে সুখী। কোনোদিন দুখ নকৰে মোৰ হাতত যে এইটো বস্তুটো নাই, সেইটো দুখ অনুভৱ নকৰে। কিন্তু ঘৰৰ মানুহখিনিয়ে যদি কাজিয়া পখাল লৈ অমিল হৈ থাকে, সেই মানুহজনে ক'ত শান্তি পাব, ক'ত সুখত থাকিব। গোটেইখিনিতো সমস্তখিনিতো আমাৰ ওপৰতে কৰে, আমাক লৈয়েতো তেওঁ জীয়াই থাকে বুলি ক'ব লাগিব। তেনেস্থলত তেনেকুৱা কৰিব নাপায়। যিসকলে কৰে কৈছোঁ, যিসকলে কাজিয়া লাগি এনেকুৱা অত্যাচাৰ কৰে তেওঁলোকে কৈছোঁ, তেওঁৰ ওপৰত বহুত নিৰ্ভৰ হৈ থাকে।